হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব নমস্কাৰ মই দীপানিতা দাস দেৱাশিস ব্লগ 20k বুলি এটা নতুন ইউটিউব চেনেল য'ত আপোনালোকে চাবলৈ পাব নতুন নতুন কন্টেন্ট লগতে নতুন নতুন ভিডিঅ' আৰু এই ভিডিঅ'ছবোৰ চাবলৈ আপোনালোকে এই চেনেলটো লাইক কৰক শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক আৰু দেৱাশিস তোমালোকৰ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল লগতে মৰম থাকিল ধন্যবাদ আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰৰ সোপানে সোপানে ধাৰাবাহিকখনত প্লাবিতা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে তেওঁ শিক্ষাগত অৰ্হতা কিমান এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰৰ সোপানে সোপানে ধাৰাবাহিকখনত প্লাবিতা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে দীপানিতা দাস দীপানিতা দাসৰ ঘৰ হৈছে পাঠশালাত জনপ্ৰিয় অভিনেত্ৰী দীপানিতা দাসৰ জন্ম হৈছিল 1996 চনৰ 14 নৱেম্বৰ তাৰিখে জনপ্ৰিয় অভিনেত্ৰী দীপানিতা দাসৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক আৰু ককায়েক আছে মাকৰ নাম হৈছে অকানী দাস আৰু ককায়েকৰ নাম হ'ল হিৰণজিৎ দাস জনপ্ৰিয় অভিনেত্ৰী দীপানিতা দাসৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুলীয়া শিক্ষা আৰম্ভ কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতন পাঠশালাৰ পৰা তাৰ পাছতে HS পাছ কৰে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ পাঠশালাৰ পৰা আৰু BA পাছ কৰে NS কলেজৰ পৰা আৰু শেষত তেওঁ MA কমপ্লিট কৰে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা জনপ্ৰিয় অভিনেত্ৰী দীপানিতা দাসে অভিনয় কৰা দুখনমান ধাৰাবাহিকৰ নাম হ'ল বকুলতলৰ আদালত জিৰ' অফিচ জীৱনৰ কলেজ চিটি লাইট সুপ্ৰভাত আছাম আৰু লগতে বহুতো শ্বৰ্ট ফিল্মত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল বৰ্তমান দীপানিতা দাসে ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰৰ সোপানে সোপানে ধাৰাবাহিকখনত প্লাবিতা চৰিত্ৰত অভিনয় কৰি আছে জনপ্ৰিয় অভিনেত্ৰী দীপানিতা দাস বৰ্তমান ছিংগল আছে আপোনালোকে বাৰু সুৰৰ সোপানে সোপানে ধাৰাবাহিকখনত দীপানিতা দাসৰ অভিনয় চাই কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা মনৰে আউসী জোনাকে বিলাসী পোহৰৰে মেলা পাতে মনৰে পদূলি উদুলি মধুলি মন ভৰে বোলাহতে